নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছো। আপোনালোকৰ বাবে সচিবালয় বিভাগৰ ফালৰ পৰা বহুখিনি পদ মুকলি হৈছে। ইয়াতে আপোনালোকে 10 পাছৰ পৰাই মিনিমাম এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও এলিজিবল হ'ব, যদি 12 পাছ কৰিছে তেতিয়াও এলিজিবল হ'ব, যদি আপোনালোকে যিকোনো ডিচিপ্লিনত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে এই পদসমূহৰ বাবে এলিজিবল হ'ব। আমি এই ভিডিঅ'টোতে এই ৰিক্ৰুটমেণ্টৰ বিষয়ে সকলোখিনি ডিটেইলছ আলোচনা কৰিছো, গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। আৰু যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। আৰু আমাৰ হোৱাটছএপ চেনেলত আপোনালোকে সোনকালেই জইন হৈ ল'ব, তাতে আপোনালোকে ইউটিউবতকৈ আগতেই নটিফিকেশ্যনসমূহ লাভ কৰিব পাৰিব। তেনেহ'লে আহক দেৰি নকৰি আমি সচিবালয় বিভাগৰ পৰা অহা এই ৰিক্ৰুটমেণ্টৰ এটা অভাৰভিউ চাই লওঁ। কেনেধৰণৰ আপোনালোকৰ এলিজিবিলিটি লাগিব সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ, গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। আমি এই ৰিক্ৰুটমেণ্টৰ বাবে এটা অভাৰভিউ চাই ল'ম। অৰ্গেনাইজেশ্যন নেম হৈছে CSIR আৰু পোষ্ট নেম দিয়া হৈছে বিভিন্ন ধৰণৰ পদ যিহেতু মুকলি হৈছে। ইয়াতে দিয়া হৈছে জুনিয়ৰ ষ্টেনোগ্ৰাফাৰ, জুনিয়ৰ ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট, মাল্টিটাস্কিং ষ্টাফ বা MTSৰ পদ আপোনালোকে ইয়াতে দেখিবলৈ পাব। আৰু গোটেইকেইটা পদৰ বাবে বিভিন্ন ধৰণৰ কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে। আপোনালোকে মিনিমাম 10 পাছৰ পৰাই এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ বাবে ভেৰিয়াছ পোষ্ট ইয়াত মুকলি হৈছে। আৰু এপ্লাই মোডটো থাকিব এতিয়া অনলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু এই পদসমূহৰ বাবে আপোনালোকে অল ইণ্ডিয়াৰ মেইল ফিমেইল সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছতে আমি এই ৰিক্ৰুটমেণ্টৰ বাবে আপোনালোকক কেনেধৰণৰ চেলাৰী লাভ কৰিব পাৰিব সকলোখিনি ডিটেইলছ ইয়াতে দিয়া হৈছে। আপোনালোকে পাৰ মান্থ 18,000ৰ পৰা 81,000 পৰ্যন্ত চেলাৰী ইয়াতে লাভ কৰিব পাৰিব। ষ্টাৰ্টিঙতে আপোনালোকে যদিও 18,000 চেলাৰী লাভ কৰিব পাৰিব, কিন্তু আপোনালোকৰ পাছলৈ 81,000 পৰ্যন্ত চেলাৰী বঢ়াৰ চান্স আছে। আৰু এজ লিমিটখিনি দিয়া হৈছে, মিনিমাম এজ 18 ইয়াৰ্ছ দিয়া হৈছে আৰু মেক্সিমাম এজ 28 ইয়াৰ্ছ। আপোনালোকে জেনেৰেলখিনিয়ে 18ৰ পৰা 28 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিখিনি OBC MOBC কেণ্ডিডেট থাকে তেওঁলোকে 3 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। ST ST সকলে 5 বছৰকৈ ৰিলেক্সেশ্যন, আৰু যিসকল PWBD কেণ্ডিডেট থাকে তেওঁলোকে 10 বছৰ পৰ্যন্ত ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। ইয়াৰ পাছতে আপোনালোকৰ এপ্লিকেশ্যন ফিজৰ কথা দিয়া হৈছে। যিখিনি জেনেৰেল আৰু OBC কেণ্ডিডেট থাকে তেওঁলোকে 500 টকাকৈ এপ্লিকেশ্যন ফিজ ইয়াতে দিব লাগিব। আৰু SC ST আৰু PWBD কেণ্ডিডেটৰ বাবে কোনো ধৰণৰ ইয়াতে এপ্লিকেশ্যন ফিজ নাই। আৰু আপোনালোকৰ পে'মেণ্ট মোডটো আপোনালোকৰ অনলাইন থাকিব, অনলাইন মাধ্যমেৰে আপোনালোকে এই পে'মেণ্টটো কৰিব লাগিব। ইয়াৰ পাছতে চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব ইয়াতে কোৱা হৈছে। প্ৰথমতে হ'ব ৰিটেন এক্সাম, তাৰ পাছতে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা কোৱা হোৱা নাই, এতিয়া ইয়াতে দিয়া হৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ এই পদকেইটাৰ বাবে কেনেধৰণৰ প্ৰয়োজন হ'ব। আপোনালোক 10th 12 আৰু গ্ৰেজুৱেট সকলে ইয়াতে এলিজিবল হ'ব। মিনিমাম যদি 10 পাছ কৰিছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু 12 পাছ কৰা সকলে এপ্লাই কৰিব পাৰিব, আৰু গ্ৰেজুৱেশ্যন পাছ কৰা সকলে ইয়াতে এপ্লাই কৰিব পাৰিব। কোনটো পদৰ বাবে কেনেধৰণৰ কোৱালিফিকেশ্যন দৰকাৰ হৈছে আপোনালোকে অফিচিয়েল নটিফিকেশ্যন ৰিড কৰি সকলোখিনি ডিটেইলছ জানি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ কথা কোৱা হৈছে পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ। এনেধৰণৰ ডকুমেণ্টছ হ'লে আপোনালোকে এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। খুব এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে সচিবালয় বিভাগৰ পৰা মুকলি কৰি দিছে। আৰু হাউ টু এপ্লাই ফৰ CSIR CLRI ৰিক্ৰুটমেণ্ট 2026। আপোনালোকে যদি এই পদসমূহৰ বাবে এপ্লাই কৰিব বিচাৰে বা এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেনেহ'লে আপোনালোকে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকে ভিজিট কৰি অফিচিয়েল নটিফিকেশ্যনখন এবাৰ কেয়াৰফুলি ৰিড কৰিব। আৰু তাৰপাছতে আপোনালোকে তাতে অনলাইন এপ্লাইটো কৰি ল'ব পাৰিব। যিখিনি আপোনালোকৰ ৰিকুৱাৰ্ড ডকুমেণ্টছ বিচাৰে তাতে আপোনালোকে আপলোড কৰি সকলোখিনি আপোনালোকে ফিল আপ কৰিলেই এপ্লিকেশ্যন কমপ্লিট হৈ যাব। আৰু ইম্পৰ্টেণ্ট ডেটছৰ কথা দিয়া হৈছে। অনলাইন ফৰ্ম ষ্টাৰ্টিং ডেট দিয়া হৈছে 23 জানুৱাৰী 2026। জানুৱাৰী 23 তাৰিখৰ পৰাই নটিফিকেশ্যন মুকলি হৈছে আৰু অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে। আৰু লাষ্ট ডেট হৈছে 2 মাৰ্চ 2026। মাৰ্চৰ 2 তাৰিখ পৰ্যন্ত আপোনালোকে ইয়াতে এপ্লাই কৰি থাকিব পাৰিব। যোনসকলে এতিয়ালৈকে এপ্লাই কৰা নাই সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। আৰু আপোনাৰ বন্ধুসকলৰ মাজত যদি এই ভিডিঅ'টো এতিয়ালৈকে শ্বেয়াৰ কৰা নাই তেনেহ'লে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব নটিফিকেশ্যনটো। ভিডিঅ'টো ইমানে আছিলে। যদি ভিডিঅ'টো শেষলৈকে চাই আছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আৰু আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।